ভিডিঅ'টো চাওক শেষলৈ বিশ্বকৰ্মা থানৰ বিষয় লৈ বনোৱা হৈছে প্ৰথমত আহিলো কালেকশ্যন চেণ্টাৰ তাৰপিছত যাম আপোনাৰ বিশ্বকৰ্মা থান এনেকৈ আহি পালোহি বিশ্বকৰ্মা থান আজিকালি বিশ্বকৰ্মা থানতো মাস্ক পৰিধান কৰিব দিয়ে এটো খুবেই ভাল কথা মাস্ক পৰিধান কৰিব দিছে আমি প্ৰত্যেকটো ঠাইত যাওঁতে চাহে মন্দিৰ হওক মছজিদ হওক সবতে মাস্ক পৰিধান কৰা আমাৰ নিজৰ কাৰণে ভাল একচুয়ালি কাটিং দি আছে নেকি চাওক কিমান ধুনীয়া পৰিৱেশ বিশ্বকৰ্মা থান আপোনালোকে যদি সিংহৰী মন্দিৰলৈ আহে তেতিয়াহ'লে বিশ্বকৰ্মা থানত নিশ্চয় সোমাব বহুত ধুনীয়া পৰিৱেশ চাওক আৰু আছে ইফালে গৈ আছো তাতে চাফ চিকুণ চলি আছে চাফাই চলি আছে ধুনীয়াকৈ কাটিং কৰি আছে পুৰা ধুনীয়া বন্ধুসকল আজিলৈ এৰিব হ'ল ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিব আৰু তেতিয়াহে আমাৰ আহিব লগা নটিফিকেশ্যন আপোনালোকে পাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ জয় হিন্দ জয় ভাৰত